গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ গধূলি। এতিয়া বাজিছে 6:30 আৰু মই এতিয়া ষ্টাৰ্ট কৰিছোঁ। মানে আজি আমাৰ ঘৰত গীতা পাঠ কৰাব, ভকত মাতিছে, সেইকাৰণে মই ভাবিলোঁ ব্লগ এটা বনাই দিওঁ আৰু ব্লগটো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো এতিয়া মই ড্ৰেছটো সলাই লওঁ কাৰণ ভকত আহি পাব হৈছে। তো লগ পাই আছোঁ। এয়া ৰেডি হৈ গ'লোঁ মই। এতিয়া পাকঘৰত লাগোংগে, মানে ভকতৰ কাৰণে চাহ পানী যোগাৰ কৰিম। আৰু পাকঘৰ যোৱাৰ আগতে মই দেখাই দিছোঁ আপোনালোকক। মই মানে যেতিয়া মেখেলা চাদৰ পিন্ধি আছিলোঁ তেতিয়া মায়ে প্ৰাৰ্থনা কৰি ওলাই গ'ল। এইটো আমাৰ ঘৰৰ গুৰুগৃহ হয়। ইয়াতে ৰাতিপুৱা আৰু গধূলি মা দেউতাই সদায় বন্তি জ্বলাই প্ৰাৰ্থনা কৰে। ঠিক তেনেদৰে আজিও কৰিছে। বাছ মই দেখুওৱা নহ'ল কাৰণ মই তেতিয়া কাপোৰ পিন্ধি আছিলোঁ, সেইকাৰণে মানে ভিডিঅ' কৰা নহ'ল। এতিয়া দেখাই দিছোঁ। আৰু এয়া মই কাপ প্লেট ৰেডি কৰিলোঁ ভকতৰ কাৰণে। এয়া দেখিবলৈ পাইছে আপোনালোকে। আৰু ভকতসকল আহি পাইছে, তেওঁলোকৰ কাৰণে মই এয়া চাহ পানী ৰেডি কৰিছোঁ। আৰু এয়া ভকতসকলে আৰম্ভ কৰিব আৰু গীতা পাঠ মই দেখুৱাই দিছোঁ আপোনালোকক অলপ অলপ। আৰু ভইচটো ভালকৈ নাহিব পাৰে, তথাপিও মই ভিডিঅ' কৰিছোঁ দূৰৰ পৰা। আৰু ভকতসকলৰ গীতা পাঠ কৰি হৈ গ'ল। আৰু যিজন ভকতে গীতা পাঠ কৰিছে তেওঁ এয়া সেৱা ধৰিছে ভকতসকলৰ আগত। আৰু আমাৰ ভকত বেছি মতা নাই, 3জন মাতিছে আৰু দেউতা আছে 4জন। মানে সকলোৱে গমেই পাই চাগে লখিমপুৰত 24 ঘণ্টা কাৰফিউ চলি আছে, সেইবাবে বেছি মানুহ এলাও নাই। এনে অলপকৈ কৰিছোঁ এই গীতা পাঠখন। বেছি মানুহ মতা নাই, মাতিলে মানে আজিকালি ভয় হয় যে সকলোৱে আহিবও নিবিচাৰে, সেইটো কাৰণে 3জন মাতি ঘৰখনৰ ভালৰ কাৰণে গীতা পাঠখন কৰাইছে। আৰু মা আৰু দেউতাই সকলোৰে ভালৰ কাৰণে কৰাইছে, সেইটো কাৰণে বেছি মতা নাই, একেজনেৰে কৰিছে। আৰু এতিয়া আমি ঘৰৰ কেইজনে সেৱা ল'ম। আৰু এয়া ভকতে সামৰিলে গীতা পাঠ। তাৰপিছত আমি পাকঘৰত ভকতকেইজনক বহিব দি জলপানৰ যোগাৰ কৰিছিলোঁ অলপ। সেয়া দিবৰ কাৰণে তেওঁলোকক পাকঘৰতে এনেদৰে ঠাৰি পাতি বহিবলৈ দিলোঁ। এয়া মই তেওঁলোকৰ কাৰণে পানী দিছোঁ। আৰু এয়া কলপাতটো পাৰি দিলোঁ ভকতসকলক, আৰু তেওঁলোকে থালত নাখায়। আৰু এয়া কল, দৈ, গুৰ মিঠাই আৰু ঘি আৰু সান্দহগুড়ি যোগাৰ কৰিছোঁ। আমি যিখিনি পাৰোঁ, এতিয়া লকডাউনত যিখিনি সম্ভৱ হয়। আৰু যিটি ভকতে নাখায়, তেওঁলোকে যিখিনি খায় সেইখিনি আমি সামান্যকৈ হ'লেও কৰিছোঁ। আৰু এয়া মায়ে এতিয়া ভকতসকলক জলপান দি আছে। আৰু এয়া এইখিনিয়ে দেখুৱাই দিছোঁ ওচৰৰ পৰা আপোনালোকক। আৰু এয়া ভকতসকলে এতিয়া জলপান গ্ৰহণ কৰি আছে। আৰু শেষত এখন তামোল পাণ আৰু সামান্য এখন বস্ত্ৰৰে তেওঁলোকক সেৱা জনাম এজন এজনকৈ। আৰু শেষত আমাৰ অসমীয়াৰ মান তামোল আৰু পাণেৰে তেওঁলোকক বিদায় দিলোঁ। আমাৰ কামখিনি হৈ গ'ল, ভকত গুচি গ'ল, ভকতসকল মানে গ'ল। এতিয়া
এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক এটা কৰিব আৰু মোৰ চেনেলত যদি আপুনি নতুনকৈ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম অন্য এটা ভিডিঅ'